কলিজা কি খাইছা কি খাইছা খাই পাইছা নেকি বাই আমি এতিয়া ঘৰ যাওঁ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে নিশ্চয় ভাল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল চিত্ৰাংগী ব্লগলৈ আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিলোঁ দুলীয়াজানৰ পৰাই একচুৱেলি যোৱাকালিয়েই মই দুলীয়াজান আহিলোঁ এটা বিশেষ কামৰ বাবে এই বিশেষ কামটো কি হয় মই আপোনালোকক নিশ্চয় জনাম কিন্তু তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লগতে মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব এয়া হৈছে তাৰ ঘৰৰ সন্মুখৰ ভাগ অলপ এনেই দেখুৱাই দিছোঁ আপোনালোকক এইখন হৈছে দুলীয়াজান আমি দুলীয়াজানৰ কমলাবাৰীৰ ফালে আছোঁ বৰ্তমান এয়া ডলি কি বনাইছা Pizza for you. ও মাই গড মোক পিজ্জা বনাই খাওঁ আজি এইজনী আমাৰ কায়ুম বেবী এই বাৰ্থডে 1 year বাৰ্থডে সেইটো কাৰণে আমি আহিছোঁ দুলীয়াজান ন আমৈ আহি গ'ল তোমাৰ বাৰ্থডে খাবলৈ আহি গ'ল আমৈ কি চাইছা শুই উঠিছে তাইৰ চুলি একদম বেয়া হৈ আছে কি হয় এইটো হাই কৈ দিয়াচোন হাই চুম দি দিয়া এই বেবীক চুম দি দিয়া বেবীটোক চুম দি দিয়াচোন উম্মা দি দিয়া উম্মা দিয়াচোন দিয়া 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 গুড গাৰ্ল আমাৰ কাইম ভাল ছোৱালী ন এয়া পিজ্জা ব্ৰেড ৰেডিমেড কিন্তু তাই চচবোৰ নিজে বনাব ষ্টাফিংবোৰ দিয়া বনোৱা আৰু আমি খাম ন নাজানো আৰু কেনেকুৱা হয় চচমাডাল খুলি গৈছে এয়া কি কেচাপ একচুৱেলি বিলাহী চিলাহী নিজে বনাব পাৰি বনাওঁ মাজে মাজে আজি এতিয়া ইমাৰ্জেঞ্চি তোমাৰ কাৰণে বনাই আছোঁ এইটো হাৰ্ফ হয় মিক্সাৰ মাম্মা কি বনাইছে আয়ো চচমাটো খুলি গ'ল কি হয় এইটো চচমাটো খুলি হৈ দিছা চচমাটো পাপাই বনাই দিছে কোৱা মোক চচমা পাপাই বনাই দিছে তোমাক পাপাই চচমা বনাই দিছে মোক নাই আহিব আৰু এতিয়া সময় হৈছে আৰু এইফালে হাজবেণ্ড শুই উঠিছে জাষ্ট পোহৰ আহিছে কেনেকুৱা লাগিছে দুলীয়াজান আহি দলিহঁতৰ ঘৰত আহা এয়া তাই পিজ্জা বনাই আছে mozzarella seeds या mozzarella cheese इस स्टिकी टाइप पर टूटे नहीं पिज्जा किबा আৰু mozzarella to pizza type লগৰ মাম্মাম তুমি মাম্মাম খাবা এইজনী আমাৰ কায়ুম এইফালে চাই দিয়া কায়ুম কি কৰিছা হাই কৰি দিয়া কায়ুম হাই কৈ দিয়াচোন হাই কৰি দিয়া মই মামাক হাই কৰিছোঁ কৰিছে কিন্তু বেলেগত ব্যস্ত
এয়া মই কিচেনৰ নামান বনাই কৰিছোঁ। वाव আমাৰ পিজ্জা ৰেডি নেকি? ৰেডি। আচ্ছা এতিয়া তাই পিজ্জা কাটিং কৰিব। ৱাও গোন্ধটো যে কি ধুনীয়া আহিছে নহয়। ৱাও আজি কেনেকুৱা হৈছে মজা লাগিছে। বাহ পিজ্জা কাটাৰো আনি লৈছে দেই তাই। ইয়াত চিলি ফ্লেক্স এণ্ড অৰিগেনো। হেৰি দিম। অঁ কোনে ফোন কৰিছে? কাটি দিলে যে এতিয়া স্পেম কলকেইটা চাগে ভইচ অভাৰ দি দিম আৰু ইয়াত। ৱাও চিজখিনি অনাই বনাই ঘূৰি আছোঁ ঘৰৰ ভিতৰতে। আৰু এতিয়া হাজবেণ্ডৰো যিহেতু ডিউটি চলি আছে তো সেইটো কাৰণে সি ডিউটি কৰি আছে। একচুৱেলি ছুটি নাই কাৰণে আমি এনেকৈ মিলাই পেলাই আহিবলগীয়া হৈছে কায়ুমৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ। আৰু গোটেই কাম বন কৰি পেলাই এতিয়া আমি ৰাতি সময় পাইছোঁ দুয়োজনে একেলগে বহিবলৈ, কাৰণ বেবীও শুই গৈছে। তো লগতে কালি ৰাতিপুৱালে হয়তো আমি সময় নাপাব পাৰোঁ। তো সেইটো কাৰণে দুয়োজনী কথাৰ মাজতে কাইলৈ কি কাপোৰ পিন্ধিম সেইমতে নেল পলিচ লগাই এনেকৈ সময়খিনি কটাইছোঁ। আৰু লগতে কি যে কথা পাতিছোঁ মানে আমাৰ হিচাপ নাই। আৰু আমি যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ, কমেও চাগে 4-5 মাহৰ পিছত লগ পাইছোঁ, তো সেইটো কাৰণে ঢেৰ কথা আমাৰ। আৰু এয়া ৰাতিপুৱা দেখিছে, ৰাতিপুৱা উঠিয়ে আমি বেলুন লগত ষ্টাৰ্ট কৰি দিলোঁ, কাৰণ যিহেতু এতিয়া কায়ুমৰ এটা ফটোশ্বুট হ'ব য'ত নেকি তাই কেক মেক্স কৰিব। তো তাৰ কাৰণে আমি ডেক'ৰেশ্যন কৰি আছোঁ। তো ৰাতিপুৱা 6:30 পৰা আমি এইবোৰ কামতে লাগি গৈছোঁ। কেকটো খাই দিয়া, তুমি কেকটো খাই দিয়া, এনেকৈ পিটিকা মাৰি দিয়া। এয়া দেখিছে কায়ুমৰ কান্দোন, তাই ফটোগ্ৰাফাৰবোৰক দেখি আৰু মানুহ যিহেতু বেছি হৈ গ'ল ঘৰখনত, তো তাই অলপ ভয় খাব ধৰিছে। তো কান্দোনৰ মাজতে যেনে তেনে ফটোশ্বুটবিলাক কৰা হ'ল। আৰু তাইক উমলাবৰ কাৰণে, তাইক হঁহাবৰ কাৰণে আমি কি কৰিছোঁ আপোনালোকে ভিডিঅ'টোত দেখিব, চাই থাকক। এটা কাপড় লাগিলে অলপ কমফৰ্টেবল হ'বলৈ দিয়া। কৰি আছোঁ বিহাইণ্ড দি চিন। দেখুৱাইছো আৰু কিমান দেখুৱাম আৰু। দেখুৱালো মই এইবিলাক দেখিব লাগিব না আমাৰ এফৰ্টটো।
সন্ধিয়া হোৱাৰ পিছতে আমি এতিয়া গৈ আছোঁ গৌৰী গেষ্ট হাউচলৈকে, য'ত আজি বাৰ্থডে চেলিব্ৰেশ্যন হ'ব, পাৰ্টি আছে। তো তালৈ গৈ আছোঁ, পৰিৱেশটো মই দেখুৱাই দি আছোঁ। তো এতিয়া আমি গৌৰী গেষ্ট হাউচ পালোঁহি। তো ভিতৰৰ ডেক'ৰেশ্যনখিনি দেখুৱাৰ আগতে মই বাহিৰৰ কিছু সৰু সৰু ভাল লগা কিছুমান বস্তু মই দেখুৱাই দি আছোঁ। তো ইয়াতে একুৰিয়াম এটা দেখিলোঁ মই। একুৰিয়ামত বিভিন্ন ধৰণৰ বেলেগ বেলেগ মাছ আছে। কিছুমান মাছ অলপ পানীৰ ভিতৰলৈও আছে। তো এয়া দেখিলোঁ মই। আৰু ইয়াতে মই দেখিবলৈ পাইছোঁ কাছ কেইটামানো মই দেখিবলৈ পাইছোঁ। মই কাছ কেইটাও দেখুৱাই আছোঁ বাৰু। তো প্ৰথমে আপোনালোকক মই এই বাহিৰৰ দৃশ্যখিনি দেখুৱাই দি আছোঁ। বাহিৰত এনেকৈ ধুনীয়াকৈ বেলুনেৰে ডেক'ৰেশ্যন কৰিছে। তো তাৰপিছতে এইখিনি হৈছে ভিতৰৰ পৰিৱেশ। আৰু ইতিমধ্যে এজন দুজনকৈ গেষ্ট আহিব ধৰিলেই। তো এয়া বেলুনৰ ডেক'ৰেশ্যনখিনি। তো ইয়াতে কেক কাটিং হ'ব। তো এতিয়া গেষ্ট বহি আছে। আৰু এয়া আমাৰ ডলি, বাৰ্থডে গাৰ্লৰ মাক। আৰু এয়া হৈছে ৰিচা বা ধুনীয়া লাগিছে। থেংক ইউ। আৰু ইয়াতে যিখিনি গেষ্ট আহিব, গেষ্টৰ কাৰণে এনেকৈ বুফে ৰেডি কৰা হৈছে। আইটেমসমূহ মই দেখুৱাম অলপ দেৰিকৈ, এতিয়ালৈকে আইটেমসমূহ লগোৱা নাই। আৰু গোটেইখিনি পৰিৱেশ মই দেখুৱাই দিছোঁ এতিয়া। আৰু মই যে কৈছিলোঁ আপোনালোকক কাছ দুটা দেখিছিলোঁ বুলি, এই দুটা চাওকচোন কাছ। আৰু আছে যদিও নাজানো, কিন্তু আন্ধাৰ যিহেতু হৈ আছে, তো সেইটো কাৰণে লাইটৰ পোহৰত বৰ্তমানলৈকেতো মই দুটাই দেখিছোঁ। আৰু আজি কি জানো হ'ল, কায়ুমৰ ইমানকৈ কান্দি আছে। একচুৱেলি মানুহ ধেৰ দেখিছে আৰু কেমেৰা দেখিও তাই ইমান বেছি ভয় খাইছে। এয়া আমি বাৰ্থডেত আহি পালোঁ, এতিয়ালৈকে গেষ্ট অহা নাই। এয়া বাৰ্থডে গাৰ্লৰ মাক পুৰা একদম, আৰু বাৰ্থডে গাৰ্ল মোবাইলত বিজি। আৰু এজনী চিনাকি কৰাই দি আছোঁ। এয়া আমাৰ ৰিচা বা, ডলিৰ ডলি বয়ে হয়, যা হয় আৰু এয়া কি কয় মেডাম। হাই মেডাম, হাই কৈ দিয়া। হাই কৈ দিয়া। কেনেকুৱা লাগিছে তোমাৰ আজি ছোৱালীৰ বাৰ্থডে পাৰ্টি? ছোৱালী বৰ কান্দি আছে, সেইটোৱে বেয়া লাগিছে, বাকী চব ঠিকে আছে। এয়া আজি আমাৰ চিফ গেষ্ট ডলিৰ মা, আমাৰ খুৰী সুদূৰ গুৱাহাটীৰ পৰা আহিছে নাতিৰ বিয়ালৈকে। আৰু এয়া শুনো, আজি একদম কেমেৰামেনৰ মেমৰি ফুল কৰি দিব আজি। আৰু এয়া আমাৰ বাৰ্থডে গাৰ্ল, মোবাইলত ব্যস্ত, মানুহ দেখিলেই কান্দে। আৰু দিয়া লাজতে কেমেৰামেনৰ আগত নেযায়, কিন্তু ধুনীয়াকৈ মেকআপটো কৰি লৈছে কিন্তু দেই। আৰু আমাৰ এইয়া সুদূৰ গুৱাহাটীৰ পৰা ৰাতি 2টা বজাত আহি পাইছে গংগা। এয়াই আৰু Kayum, Kayum, Papa, Papa, aha, 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 আহিবা, aha, 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 আৰু ধুনীয়াকৈ ডিং ডিং aha, দাদাক কৰি দিয়াচোন, দাদাক কৰি দিয়া, কৰি দিয়া, কৰি দিয়া, ন কৰি দিয়া, ন বাহিৰলৈ অলপ ওলাই আহিলোঁ। ওলাই আহি পেলাই দেখিলোঁ ইমান ডাঙৰ ডাঙৰ তুৰ্কী, কমচে কম 7 কেজি 8 কেজিমান ওলাবই নেকি। তো ইয়াতে তুৰ্কী দুটা নহয় 4টা দেখিলোঁ একচুৱেলি। দুটা বেলেগ বেলেগকৈ ৰাখিছে। আৰু ওচৰত যোৱাৰ লগে লগে ইমান জোৰকৈ চিঞৰি দিছে ন, একদম ভয় খাই গ'লোঁ মই।
Happy birthday to you. Bless you. May God bless you. Happy birthday. এয়া হৈছে খানাৰ আইটেমখিনি বিভিন্ন ধৰণৰ চাটনি আৰু চালাড আছিলে নান ৰুটি দিয়া হৈছিলে আৰু হোৱাইট ৰাইচ ডাল দিয়া হৈছিলে আৰু এইটো হৈছে কোফটা কোফটাৰ পিছত দিয়া হৈছিলে মিক্স ভেজ এখন দিয়া হৈছিলে আৰু এইটো পনীৰ মটৰ আৰু এইটো মটন আৰু ইয়াতে ৰাবৰি আৰু লালমোহন দিয়া হৈছিলে চিম্পল খানা বহুত খাবলৈও ভাল আছিলে তো ইয়াত দেখিছে গোটেই গেষ্টবোৰ এতিয়া খাবলৈ ষ্টাৰ্ট কৰি দিছে এয়া আজি আমাৰ বাৰ্থডে ফটোগ্ৰাফাৰ নামটো কোৱা মোৰ নাম অভিজিত বৰুৱা আৰু তোমাৰ ফোন নম্বৰ ফোন নম্বৰটো 6001427846 অঁ আপোনালোকক দুলীয়াজান বা ওচৰে পাজৰে ক'ৰবাত লাগিলে ক'ব দে বহুত ভাল ফটো উঠায় লাষ্টত ফটোবোৰ দিম আমাৰ আজি বাৰ্থডেৰ দিনটো ইমানতে সামৰণি পৰিলে এতিয়া আমি চবেই গিফ্টবোৰ লৈ পেলাই একদম ঘৰাঘৰিকৈ গৈ আছোঁ দেখিছে গাড়ীত মানুহ নোযোৰা হৈছে আৰু ঘৰ অহাৰ পিছতে আমি গিফ্টবোৰ আনবক্সিং কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু কায়ুমৰ কান্দা এতিয়ালৈকে ষ্টপ হোৱা নাই একচুৱেলি কিছুমান পাৰ্টিকুলাৰ মানুহক দেখিলে তাই বেছিকৈ কান্দিবলৈ ধৰে তো এতিয়া আমি গিফ্টখিনি আনবক্সিং কৰিম তো চাই থাকক ভিডিঅ'টো আমি এতিয়া ঘৰ যাব ওলালোঁ তো টাটা বাই বাই আণ্টি বাই ক'ত গ'ল দিয়া চুনু বাই বাই আমি এতিয়া ঘৰ যাওঁ আৰু এতিয়া কেইটা লগ পাওঁ ঠিক নাই আৰু কিমান দিনৰ মূৰত লগ পাম বা আহি থাকিবি অঁ তইও গৈ থাকিবি বাই 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 আমি এতিয়া ঘৰ যাওঁ সম্পূৰ্ণ 3 দিন দলিৰ ঘৰত থকাৰ পিছত এতিয়া আমি ঘৰলৈ যাবলৈ আহিলোঁ ভাস্কৰে আমাক থ'বলৈ আহিছে কিন্তু মোৰ মনটো একদম গধুৰ হৈ গৈছে কাৰণ যিহেতু বহুত দিনৰ মূৰত এনেকৈ অকেজনেলিহে আমি লগ পোৱা হয় আমি স্কুলৰ দিনৰ পৰাই যিহেতু বান্ধৱী আছিলোঁ এতিয়া যিহেতু দুইজনীৰে আমাৰ বিয়া হ'ল আৰু যিহেতু আমি বেলেগ বেলেগ ঠাইত থাকোঁ তো তেনেকৈ লগ পোৱা নহয় তো সেইটো কাৰণে ঘূৰি যোৱা সময়ত সঁচাকৈ মনটো বহুত গধুৰ হৈছিলে মোৰ অলপ চকু পানী ওলাও অৱস্থাও হৈছিলে কিন্তু নিজকে কণ্ট্ৰল কৰিলোঁ আৰু ঘৰ গৈ থকা সময়ত যিহেতু ছানছেট হ'ব ধৰিলে প্ৰকৃতিৰ এই মনোমোহা ৰূপবোৰ উপভোগ কৰি ঘৰলৈ গৈ আছোঁ এতিয়া তো ভাবিলোঁ যে আপোনালোককো দেখুৱাই দিওঁ লগতে বগীবিল দলং পোৱাৰ লগে লগেই একদম সূৰ্যটো ডুবিবই ধৰিলে তো এই যোনটো পৰিৱেশটো সেইটো দেখুৱাওঁ বুলি মই ভাবিলোঁ তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ